আপোনালোকে নিশ্চয় অৱগত হৈছে বৰ্তমান সময়ৰ পৰিস্থিতি আৰু পৰিৱেশৰ কথা। কৰোনা মহামাৰীয়ে এক ত্ৰাসৰ সৃষ্টি কৰা সময়ত আমাৰ দুখীয়া দৰিদ্ৰ পৰিয়ালসমূহৰ আজি হাহাকাৰ অৱস্থা হৈছে। এই সম্পৰ্কে আমি ইয়াৰ আগতে কেইবাটাও বক্তব্য বা আমাৰ মনোভাৱ প্ৰকাশ কৰিছোঁ। অসমৰ বহু যুৱক যুৱতী ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কৰ্মৰত হৈ আছিল। তেওঁলোকে এতিয়া নিজ গৃহলৈ ঘূৰি আহিবলৈ চিন্তাৰ কাৰক হৈ পৰিছে, আৰ্থিক সংকটত পৰিছে। এই সকলোবোৰ কথা আমি ইতিমধ্যে আমাৰ মনোভাৱ প্ৰকাশ কৰিছোঁ। আজি এই ভিডিঅ' জৰিয়তে দি মই অন্য এক প্ৰসংগ, এই লকডাউনৰ সময়ছোৱাত ঘটা এক প্ৰসংগ ৰাইজৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ আৰু চৰকাৰখনৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। কৰোনা মহামাৰীয়ে আমাৰ মাজত যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, দিনক দিনে আজি কৰোনা পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰে মাৰ্চ মাহৰ শেষৰ ফালে লকডাউন ঘোষণা কৰিলে আৰু এই লকডাউন অপৰিকল্পিতভাৱে ঘোষণা কৰাৰ কাৰণে আমাৰ মানুহৰ বিভিন্ন সমস্যা হৈছে। অকল দুখীয়া দৰিদ্ৰই নহয়, মধ্যবিত্ত পৰিয়ালসমূহ আজি বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে। আৰু ইয়াৰ মাজতে আমাৰ মাজলৈ আহিল অসম আৰু অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। এই বিহুটোও আমি উদযাপন কৰিব নোৱাৰিম। অসমৰ বিভিন্ন বিহুতলী এই কৰোনা ভাইৰাছৰ মহামাৰীৰ বাবে আজি উকা হৈ ৰ'ল। আৰু এই বাপতি সাহোন বিহুতলীৰ বিহুৱাসকল, বিহু শিল্পীসকল, তেওঁলোকৰ অভাৱে আজি সমগ্ৰ পৰিৱেশটো উকা কৰি তুলিলে। চৰকাৰে শেহতীয়াভাৱে গুৱাহাটীতে বসবাস কৰা বা আবদ্ধ হৈ থকা কিছু শিল্পীক আৰ্থিক সকাহ দিয়া পৰিলক্ষিত হৈছে। আমি ছ'চিয়েল মিডিয়া বা বাতৰি কাকতৰ যোগেদি এই কথাবিলাক জানিছোঁ। আমাৰ এটা দাবী চৰকাৰৰ প্ৰতি যে অসমৰ বিভিন্ন জিলাত সিঁচৰিত হৈ থকা বিহুৱা বিহুৱতীসকল, এই বিহু শিল্পীসকলক চৰকাৰে অতি কমেও 10,000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰিব লাগে। কাৰণ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক এই বহাগ বিহুত এই বিহুৱা বিহুৱতীসকলে সমগ্ৰ বহাগ মাহটোকে জীপাল কৰি ৰাখে আৰু অসমীয়া জাতিটো জীপাল কৰি ৰাখে। এই অভাৱী শিল্পীসকলক চৰকাৰে এই সময়ত যদি অকণমান সকাহ নিদিয়ে, অকণমান সহায় নকৰে, তেনেহ'লে এই শিল্পীসকলৰ অৱস্থা পানীত হাঁহ নচৰা হ'ব। গতিকে আমাৰ অনুভৱ মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে দি প্ৰকাশ কৰিছোঁ আৰু চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, এই বিহুৱা শিল্পীসকলক চৰকাৰে বিভিন্ন জিলাত সিঁচৰিত হৈ থকা এই বিহুৱা শিল্পীসকলক চৰকাৰে অতি কমেও 10,000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰিব লাগে। ধন্যবাদ।